গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া হৈছে 7:45 আৰু মই এতিয়াৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ কাৰণ আৰু আছোঁ পাৰ্কত। পাৰ্কত খেলি আছে জিনাই, কাৰণ ইমান ৰাতিপুৱা খেলিব অহাৰ কাৰণটো হ'ল যে তাইৰ অহা সোমবাৰৰ পৰা স্কুল খুলিব বিহুৰ পিছত, গতিকে তাইৰ উঠা অভ্যাস একেবাৰেই নাই। ডাঙৰজনীৰ লগত এইকেইদিন উঠাই আছোঁ, উঠাই লৈ তাইকো স্কুল লৈ যাই আহি আকৌ ঘৰত গৈ শুবহে। সেইকাৰণে একেবাৰে পাৰ্কলৈ লৈ আহিছোঁ যাতে অকণ খেলি গ'লে টোপনিটো ভাঙে ভালকৈ। যিহেতু তাইৰ উঠা অভ্যাস ইমান সোনকালে নাই, আগতে স্কুল আছিলে 10:30 পৰা ক্লাছ, গতিকে 9টামান বজাত উঠিছিলে। ময়ো ইমান জোৰ কৰা নাছিলোঁ। এতিয়া সেনেকুৱা হ'লেতো নহ'ব আৰু এদিন দুদিনত অভ্যাসটো নহ'ব, গতিকে এই সপ্তাহটো গোটেই এনেকৈ উঠাই আছোঁ। আৰু এতিয়া অকণমান খেলি আছে তাই, মই বহিছোঁ, ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। কি বাৰু কিয়নো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম দিনটো। আৰু তাই খেলি আছে আৰু মই ৰৈ আছোঁ। বস্তু দেখা পালোঁ দেই ইয়াতে। ল'ৰা ছোৱালীৰ কাৰণে মাক বাপেকে কি নকৰে নহয়নে? এই ল'ৰাজনক কিজানি ঘৰত খোৱা লোৱা একেবাৰে নকৰে। ইয়াতে মই দেখিছোঁ মানে কি এইটো কৰিছে সেইটো কৰিছে, তেনেকৈ টিফিনত বান্ধি আনি বাপেকে খুৱাই আছে। যেনেকৈ নহ'লেও যাতে পেটত কিবা এটা পৰে সেইটো চেষ্টা কৰিছে, কিন্তু ল'ৰা ছোৱালীবিলাকে খাব নিবিচাৰে কিয় নাজানো আৰু তাতেই বিহু মেলা চলি আছিলে। এইবাৰ আচলতে যোৱা হোৱা নাছিল, সেইকাৰণে বোলো সোমাই গ'লোঁ খুলিছেনে নাই চাবলৈ। আৰু 2-এখন খুলিছিলে, বাকীবিলাকো উঠাই নাই কাৰণ ইমান ৰাতিপুৱা দোকান নুখুলে। দৈ আৰু মিঠৈ লৈ ল'লোঁ। ইয়াতে এইবিলাক মেলা লাগি আছে কিন্তু দোকান খোলাই নাই, ভিতৰত 2-এখন খুলিছে। আৰু এনেই শুনি থাকোঁ সদায়, গধূলি ফাংচনো হয় চাগে, ঘৰৰ পৰা মাতবিলাক শুনি থাকোঁ। বিহু লাগিছে আৰু অকণমান। এতিয়া যাই ঘৰত লৈ আনি খাই লৈ আজৰি হ'লোঁ আৰু এতিয়া ৰেডি হৈ লৈছোঁ। ভাবিছোঁ আজি বজাৰখিনি শেষ কৰোঁ ঈদৰ, কাৰণ আজি যিহেতু ৰোজা ধৰা নাই। আৰু এতিয়া ৰেডি হৈ ল'লোঁ। আৰু এটা বস্তু দেখুৱাইছে ৰ'বা, আৰু এই যে মই কুৰ্তিটো পিন্ধিছোঁ, এবছৰমান পিন্ধাই নাছিলোঁ, অকণমান এই 2 চাইড টাইট হৈছিল। এতিয়া ৰোজা ৰাখি পেলাই ধুনীয়াকৈ ওলাইছে। ঢিলাহে হৈছে অকণমান, ৰোজা ৰখা বুলিয়ে আৰু কি বুলি নাজানো, আৰু খিনাইছোঁ চাগে অকণমান আগতকৈ। এতিয়া ধুনীয়াকৈ, আৰু গৰমত পিন্ধিব ইমান ধুনীয়া। অকলেই যাম যিহেতু ভিডিঅ' বনাব নোৱাৰিম চাগে, কাৰণ কেমেৰা ধৰি দিয়া মানুহ নাই। তাইক বাপেকৰ লগত পঠালোঁ, এতিয়া ময়ে যাই আহোঁ কাৰণ তাইক নিব নোৱাৰি। এইটো আৰু বজাৰত নাযায়েই, আজিকালি যোৱা বাদেই দিছে মোৰ লগত, কাৰণ মই বোলে বহুত কিবা কিবি চাই সময় নষ্ট কৰোঁ। সেইকাৰণে মোৰ লগত একেবাৰে মানে নাযায়েই বুলি ক'ব পাৰি। আৰু কাপোৰ চাপোৰ বজাৰত বিশেষকৈ, এনেইতো কিবা বেলেগ ডাঙৰ বস্তু ল'লে সেইটো বেলেগ কথা, আৰু কিন্তু কাপোৰৰ বজাৰত প্ৰায় নাযায়। এতিয়া যাই আহোঁ মই। আহি যিটোহে ভিৰ দেখিলোঁ ভয়ে লাগিছে। তাতে ৰ'দটো ইমান দিছে, মানুহৰ ভিৰৰ মাজত মানে বহুত সময় লাগি গ'ল। বজাৰ কৰি আহি পালোঁ, ইমান ভিৰ ফেঞ্চি বজাৰত। ঈদ আৰু বিহু একেলগে পৰিছে যে একদম, আৰু ভিৰ, বহুত ভিৰ। সৰু ল'ৰা ছোৱালী নিব বহুতে আনিছে, বিৰাট দিগদাৰ হৈছে, বাচ্ছাবিলাকে ইমান দিগদাৰ পাইছে। কিন্তু আৰু ৰ'দটো বহুত দিছে, ৰোজা ৰাখি যদি গ'লোঁ হয় একদম বহুত কষ্ট হ'লে হয়। এই জাষ্ট আহি পাইছোঁ, 11টা বাজিলে স্কুললৈ, ইহঁতেও আহি পাইছে, ময়ো আহি পাইছোঁ। আৰু আহোঁতে বিৰিয়ানী লৈ আহিছোঁ, ভাত নবনাওঁ আৰু ৰাতিপুৱাৰে ভাত দালি অকণমান আছে, ইহঁতে স্কুল যাওঁতে বনাইছিলোঁ, এতিয়া ভাবিছোঁ আমি বিৰিয়ানীয়ে খাওঁ, আৰু কাৰণ বহুত দিন হ'ল বিৰিয়ানী খোৱাও নাই। যোৱা গাটো ধুই আহা পুতুককৈ, যোৱা 2টা বাজিলে। আহিয়ে ভাতকেইটা খাই শুলোঁ। অলপ আগত আহি অলপমান ৰেষ্ট লৈ এতিয়াহে আকৌ গা পা ধুই ফ্ৰেছ হৈছোঁ। চাহ তাহ খোৱাই নাই, অকণমান কাম আছে। চোফাৰ কাপোৰ এখন আনিছিলোঁ, তাকে কাটি দিয়া নাই সিহঁতে, এনেই আনিছিলোঁ, সেইকাৰণে কাটি লওঁ। তাৰপিছত চাহ তাহ বনাই খাওঁ আৰু লাহেকৈ। সিহঁতৰো উঠাওঁতে দেৰি হ'ল। এতিয়া গৰম পৰিছে, আজি কিন্তু গৰমটো বহুত পৰিছে। লাহে লাহে বৰষুণটো কমি আহিছে আৰু গৰমটো বাঢ়ি আহিছে। বিহুত বৰষুণ দিব নে নিদিব নাজানো, আৰু কিন্তু আজি এইকেইদিনক চাইতো বৰষুণৰ সম্ভাৱনাই নাই। কিন্তু দিলে ভাল এজাক, আকৌ অলপ গৰমটো কণ্ট্ৰল হ'ব, নহ'লে এনেকৈ থাকিলে আৰু গৰমটো বাঢ়িহে যাই থাকিব। এনেও বৰষুণ নিদিলে ভাল বাৰু, তথাপিতো বহুত কামতেই ভাল হয়, কাৰণ বিহু ফাংচনবিলাক বহুত আশা লৈ পাতে। প্ৰত্যেক বছৰে বৰষুণ দিয়ে, কিন্তু গৰমৰ কাৰণে দিলে ভাল, কিন্তু আকৌ আন দিশবিলাকৰ পৰা চালে নিদিলেও ভাল।
তাতে এতিয়া যিহেতু চববিলাক বিহুৰ বজাৰ ঈদৰ বজাৰ চবতে বজাৰ বৰষুণ দিলে চব এইবিলাক অকণমান হ'লেও লষ্ট হয়, গতিকে সেইফালৰ ফালৰ পৰা চালে বৰষুণ নালাগে, কিন্তু গৰমটোক চালে অকণমান ৰাতি যেন এজাক বৰষুণ দিলে দিনটোৰ কাৰণে অলপ গৰমটো কণ্ট্ৰল হয়। আৰু এতিয়া সেইখন কাটি লওঁ। এইবিলাক পাৰিলে আচলতে ভাল নালাগে, নাপাৰিম বুলিয়ে অনা নাছিলোঁ, কিন্তু কি হ'ল যিহেতু টিভিটো আমাৰ ইয়াতে আছে, ড্ৰয়িং ৰুমতে আছে, বেডৰুমত নিয়া নাই এতিয়ালৈ। ইহঁতে ইয়াতে চাই বহি থাকে আৰু টিভি চোৱাত কিবা কিবি চায়ো থাকে, গতিকে যিহেতু থ'ব পটককৈ নোৱাৰি, সেইকাৰণে এখন তলৰ চিট কেইটাত পাৰাকৈ আনিছোঁ, চাইডত দিয়াকৈ অনা নাই। আৰু সেইকাৰণে সিহঁতে ক'লে যে মোক চাই কাটি ল'বা, এনেকৈ কাটি নিদিওঁ আৰু আন্দাজতে এইখন কাটি লওঁ জোখত। এটা ধৰা মানুহ থাকিলে ভাল, কিন্তু এনেকৈ কৰি চাওঁ ৰ'ব, অকলে অকলে পাৰোঁ নোৱাৰোঁ। এতিয়া আৰু অকণমান কিবা লাগিলেও চিন্তা নাই, ধুই দিব পাৰিম যিহেতু, কাৰণ সৰু হৈ আছে, কিমান আৰু মনা কৰিম বা ইমানো জনা হোৱা নাই। সেইকাৰণে আজি 3দিনমান আগৰ পৰা মানে কি এইটো চাইডৰ দাঁত এটা ইমান বিষাই আছে, পোকে ধৰা দাঁত আছিলে, পোকে ধৰিছিলে অলপ অলপ, কিন্তু কিহৰ কাৰণে জানো এইকেইদিন ইমানকৈ বিষাই আছে। খোৱাৰ পিছত বেছিকৈ বিষায়, এনে নোখোৱা সময়খিনি অকণমান থাকিব ভালদৰে। একাপ লাল চাহ বনাই লৈছোঁ আৰু খাই লওঁ, তাকে দুখন লৈছোঁ আৰু চাহকাপ খাই লওঁ এনেকৈ। একদম এতিয়া ৰাতি 10টা বাজিলে, ভাত পানী খাই আজৰি হৈ ল'লোঁ। এতিয়া সোনকালে, যিহেতু পিছ ৰাতি উঠিব লাগিব আকৌ, আৰু কালি স্কুলো নাই, অহাকালিৰ পৰা স্কুল বন্ধ, বিহুৰ বন্ধ দিছে, গতিকে এতিয়া শুব লৈছোঁ। আৰু শোৱাৰ আগত এটা কাম মই সদায় কৰোঁ, সেইটো আপোনালোকৰ দেখুৱাই দিওঁ ৰ'ব, কি কাম কৰোঁ মই শোৱাৰ আগত। স্কিন কেয়াৰ বহুত জৰুৰী, ৰাতি যদি স্কিনত কিবা কিবি সানি থওঁ তেতিয়াহ'লে দিনটোৰ কাৰণে অকণমান ভালে থাকে। গতিকে দিনটো যিহেতু কাম কৰি থাকোঁ, হাত দুখনো বহুত খহটা হৈ যায়, ৰাতি যদি অকণমান ক্ৰীম সানি থৈ দিওঁ। আৰু বহুত এক্সপেঞ্চিভ ক্ৰীম এটা লওঁ, আপোনালোকক দেখুৱাই আছোঁ। এক্সপেঞ্চিভ ক্ৰীমটো এইটো হ'ল মোৰ এক্সপেঞ্চিভ, প্ৰায় শেষ হওঁ হৈছে, কাৰণ শেষ হৈয়ে থাকে, এইটো লাগিয়ে থাকে। এইটোও লগাওঁ আৰু এইটো লগাওঁ, এই দুটা বহুত ইম্পৰ্টেণ্ট বস্তু। ৰাতি যদি মই হাতত, ওঠত, ভৰিত সানি শুওঁ, ৰাতিপুৱালৈ অকণমান ফ্ৰেছ হৈ থকা যেন লাগে। গতিকে এইকেইটাই আছিলে মোৰ নাইট স্কিন কেয়াৰ ক্ৰীম, বহুতেই লগাই চাগে। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিয়ে সামৰোঁ, সকলোকে আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ সকলোৱে ভালে থাকিব। গুড নাইট।